নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকে জানিব কেনেকৈ আপোনালোকে ঘৰতে বহি অনলাইন জমাবন্দী চাৰ্টিফাইড কপি আবেদন কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকৰ চাৰ্কুল অফিচ যোৱা কোনো প্ৰয়োজন নাই বা অনলাইন কেফে অনলাইন দোকানলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে নিজৰ মোবাইলত, নিজৰ কম্পিউটাৰত, নিজৰ লেপটপত ঘৰতে বহি অনলাইন যোগে চাৰ্টিফাইড জমাবন্দী কপিখন আবেদন কৰি উলিয়াই ল'ব পাৰে মাত্ৰ 3 দিনৰ পৰা 5 দিনৰ ভিতৰত। আৰু বন্ধুসকল, এই জমাবন্দী কপিখন আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকক বহুত কিছু ডকুমেণ্টৰ কোনো প্ৰয়োজন নাই। মাত্ৰ আপোনালোকক খাজানা ৰচিদ, যোনখন লেণ্ড ৰেভিনিউ ৰিচিপ্ট বুলি কোৱা হয়, সেই ৰচিদখন আপোনালোকৰ হ'লেই আপোনালোকে চাৰ্টিফাইড জমাবন্দী কপিটো 3 পৰা 5 দিনৰ ভিতৰত ঘৰতে বহি অনলাইন যোগে উলিয়াই ল'ব পাৰিব। অনলাইন যোগে চাৰ্টিফাইড জমাবন্দী কপিখন উলিয়াবৰ কাৰণে আপোনালোকে মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব ARTPS। মই এনেধৰণে চাৰ্চ এনেকৈ লিখি থৈছোঁ, তেনেধৰণে লিখি আপোনালোকে চাৰ্চ কৰি দিব। আগতে যোনটো ৱেবছাইট আছিলে ই-ডিষ্ট্ৰিক্ট, সেই ই-ডিষ্ট্ৰিক্ট ৱেবছাইটটো বৰ্তমান নোখোলা হৈ গ'ল। সেই ই-ডিষ্ট্ৰিক্টত কোনো ধৰণৰ চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰা হৈ গ'ল। যাৰ CSC চেণ্টাৰ আছে তেখেতসকলেহে ই-ডিষ্ট্ৰিক্টত চাৰ্টিফাইড কপি বা অন্য কিছু প্ৰয়োজনীয় ডকুমেণ্ট আবেদন কৰিব পাৰে। আৰু যাৰ CSC চেণ্টাৰ নাই তেখেতসকলে আবেদন কৰিব নোৱাৰা হৈ গ'ল। আৰু তেখেতসকলে এই ARTPS, এই যোনটো নতুন ৱেবছাইট, এই ৱেবছাইটটোত সকলো ধৰণৰ কপিবোৰ, চাৰ্টিফিকেটবোৰ আবেদন কৰিব পাৰিব অসম চৰকাৰৰ। তো চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। চাওক, প্ৰথম অপশ্যন অসম চৰকাৰ ARTPS, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে আহিছে। ইয়াত চাওক, প্ৰথমতেই আছে ৰাইট টু পাব্লিক ছাৰ্ভিচ গভাৰ্ণমেণ্ট অফ আছাম। এইটো অসম গভৰ্ণমেণ্টৰ ৱেবছাইট হয়, যাক কোৱা হয় ৰাইট টু পাব্লিক ছাৰ্ভিচ বুলি। তো ইয়াত অহাৰ লগে লগে আপোনালোকে চাৰ্টিফাইড জমাবন্দী কপিখন এপ্লাই কৰিবৰ কাৰণে যোনটো আপোনালোকে ওপৰত দেখিছে ছাৰ্ভিচ, এই ছাৰ্ভিচ বুলি থকা অপশ্যনটোত ক্লিক কৰিব। ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে এনেধৰণে অপশ্যন আহিব কেইবাটাও, কিন্তু ইয়াত যোনটো আছে তলত CSC ছাৰ্ভিচ, এই CSC ছাৰ্ভিচত ক্লিক কৰিব। আপোনালোকে ভয় নাখাব যে আপোনালোকৰ CSC চেণ্টাৰ নাই। তো CSC ছাৰ্ভিচত ক্লিক কৰিলে CSC ID বিচাৰিব। কোনো ধৰণৰ কথা নাই, একো CSC ID নিবিচাৰে। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। এই CSC ছাৰ্ভিচ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে ইয়াত চাৰ্চ বাৰডাল দেখিছে, চাৰ্চ বাৰডালত আপোনালোকে লিখিব জমাবন্দী বুলি। জমাবন্দী বুলি লিখাৰ লগে লগে এনেধৰণে দুটা অপশ্যন আহিব। ইয়াত যোনটো তলৰ অপশ্যন হয় ৰেভিনিউ এণ্ড ডাইচেষ্টাৰ মেনেজাৰ চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ড অফ ৰাইট চিটা। তো এই অপশ্যনটোত এইফালে আছে চাওক এপ্লাই বুলি, এই এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত চাওক চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ড অফ চিটা। তো এনেধৰণে আহিব। ইয়াত যোনটো এপ্লাই অপশ্যন আছে, এপ্লাই অপশ্যনটোত ক্লিক কৰিব। তলত দুটা অপশ্যন আছে গাইডলাইন আৰু ৰিকুৱাৰমেণ্ট। এইখিনি আপোনালোকে পঢ়ি ল'ব পাৰে, নপঢ়িলেও কোনো কথা নাই। কিন্তু আপোনালোকে এতিয়া এই এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে ওপৰত দেখিছে দুটা অপশ্যন আছে, এটা হৈছে চিটিজেন লগইন আৰু এটা হৈছে PFC লগইন। কিন্তু আপোনালোকে চিলেক্ট কৰিব এইটো চিটিজেন লগইন অপশ্যনটোত। মোৰ চাওক তলত চিটিজেন লগইন অপশ্যনত চিলেক্ট কৰা আছে। চিটিজেন লগইন অপশ্যনটোত চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত চাওক, ইয়াত দুটা অপশ্যন আছে এণ্টাৰ ইয়ৰ কণ্টেক্ট নাম্বাৰ। তো ইয়াত আপোনালোকে আপোনালোকৰ ফোন নাম্বাৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত এই চিকিউৰিটি কোডটো ইয়াত লিখি দিব। লিখাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে যোনটো ফোন নাম্বাৰ আপোনালোকে ইয়াত লিখিছিলে, সেই ফোন নাম্বাৰটোত এটা OTP যাব। OTPটো ছাবমিট কৰি লগইন হৈ ল'ব। তাৰপিছত এনেধৰণে আহিব। চাওক, প্ৰথম অপশ্যন আছে আপোনালোকে দেখিছে লেণ্ড ডিটেইল। ইয়াত আপোনালোকে প্ৰথম অপশ্যনটোত আপোনালোকৰ মাটিৰ ডিটেইলটো সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব। তাৰপিছত আছে এপ্লিকেণ্ট ডিটেইল, যোনে আবেদন কৰি আছে তেখেতৰ সম্পূৰ্ণ ডিটেইল ইয়াত ফিল আপ কৰিব লাগিব ছেকেণ্ড অপশ্যনত। থাৰ্ড অপশ্যনত আছে ডকুমেণ্ট। আপোনালোকে ডকুমেণ্ট এখন আপলোড কৰিব লাগিব, যোনখন হৈছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট বা খাজানা ৰচিদ। 3 নম্বৰ আছে ৰিভিউ আৰু ছাবমিট। 3 নম্বৰত আপোনালোকে ফিজটো 20 টকা এটা পে'মেণ্ট কৰি ছাবমিট কৰিব পাৰিব। তো লেণ্ড ডিটেইলত আপোনালোকে ইয়াত সকলোখিনি চিলেক্ট কৰি ল'ব। ইয়াত চাওক লেণ্ড ডিটেইল, চুজ ডিষ্ট্ৰিক্ট, চুজ চাৰ্কেল, ৰুৰেল আৰবান, ইয়াত ভিলেজখিনি আহিব। পাতাখন চিলেক্ট কৰিব, পাতা নম্বৰটো চিলেক্ট কৰি তলতে আছে চাওক নেক্সট অপশ্যন। এই নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। নেক্সট কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে এপ্লিকেণ্ট ডিটেইল আহি গ'ল। ইয়াত চাওক যোনখন পাতা নম্বৰ আপোনালোকে দিছিলে, সেই পাতাখনত থকা সকলো পাতাদাৰ নম্বৰে এই চিলেক্ট এপ্লিকেণ্ট নেমত আহিব। ইয়াত
আপোনালোকে ইয়াত দেখিছে এটা মানুহৰ নাম আহিছে কিয়নো এখন পাতাদাৰ এজনেই গতিকে সেই মানুহজনৰে নাম আহিছে আৰু এই মানুহজনে এতিয়া বৰ্তমান আবেদন কৰি আছে গতিকে এই মানুহজনৰ নামটো ইয়াত আহিছে এপ্লিকেণ্ট নেমটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত আকৌ দেখিব ইয়াত চাওক নেম ইন ইংলিছ তেখেতৰ নামটো ইয়াত আপোনালোকে ইংলিছত লিখিব এবাৰ ইয়াত চাওক ইংলিছত ইয়াত অসমীয়াত আছে তলত তেখেতৰ জেন্ডাৰটো সিলেক্ট কৰিব গাৰ্জেন নেমটো এবাৰ ইংলিছত লিখিব যোনটো তলত অসমীয়াত অলৰেডি লিখা হৈ আছে আৰু এই গাৰ্জেনজন তেখেতৰ কি হয় ৰিলেশ্যন পিতৃ ইয়াত অলৰেডি আহি গৈছে তললৈ আহিব তেখেতৰ ইয়াত ডেট অফ বাৰ্থটো লিখিব ডেট অফ বাৰ্থটো লিখি তেখেতৰ সম্পূৰ্ণ এড্ৰেছটো লিখিব আৰু মোবাইল নাম্বাৰটো ইয়াত লিখা হৈ আহে তাৰপিছত আপোনালোকে যোনটো তলত আছে নেক্সট এই নেক্সট অপশ্যনটোত ক্লিক কৰি দিব নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব এতিয়া ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব ডকুমেণ্টত আপোনালোকক কি বিচাৰিছে চাওক লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপোনালোকে আপোনালোকৰ খাজানা স্লিপটো যোনটো আপ টু ডেট নতুনকৈ দিছে সেই খাজানা স্লিপটো ইয়াত আপোনালোকে আপলোড কৰিব আৰু আপলোড ফৰ্মেটটো চাই লওক মেক্সিমাম ফাইল সাইজ 2 MB হ'ব লাগিব আৰু এইটো PDF JPG PNG ভিতৰত হ'লেই হ'ল তো আপোনালোকে এই চুজ ফাইল অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকৰ খাজানা স্লিপটো ইয়াত আপলোড কৰিব খাজানা স্লিপটো আপলোড কৰাৰ পিছত তলত থকা নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত একবাৰ আপোনালোকে ইয়াত চাই ল'ব ৰিভিউ ফৰ্মখন আহিব ৰিভিউ ফৰ্মখন আপোনালোকে সম্পূৰ্ণৰূপে শুদ্ধ আছে নাই এনেধৰণে চাই ল'ব একবাৰ যদিহে সকলোখিনি শুদ্ধ আছে তেতিয়াহ'লে আপোনালোকে ফাইনেল সাবমিশন কৰিব লাগিব ফাইনেল সাবমিশনত আপোনালোকে তলত দেখিছে চাওক একচেপ্ট এগ্ৰিমেণ্ট এণ্ড সাবমিট ইয়াত আপোনালোকে যোনটো ঘৰ আছে ইয়াত আপোনালোকে ঘৰটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চাওক ফিনিশ অপশ্যন এটা আছে ফিনিশ বুটামটোত ক্লিক কৰিব ফিনিশত ক্লিক কৰাৰ লগে লগে অলপ টাইম ৱেইট কৰিব আপোনালোকে ইয়াত চাওক 20 টকা এটা পেমেন্ট কৰিব লাগিব ইয়াত চাওক 20 টকা এটা আহিছে 20 টকা এটা আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট অপশ্যন আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াত ক্লিক কৰি পেলাই এটা এক্সিস ইজি পে এই অপশ্যন সিলেক্ট কৰিব সিলেক্ট কৰি এই তলত আছে এগ্ৰি ক্লিক কৰি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিব তাৰ পিছত ওকে কৰিব ওকে কৰাৰ পিছত অলপ টাইম ৱেইট কৰিব তাৰ পিছত এনে ধৰণে আহিব ইয়াত আপোনালোকে এটো চাওক টাৰ্মছ এণ্ড কণ্ডিশ্যন এটো একচেপ্ট কৰিব কৰাৰ পিছত আপোনালোকে তলত তিনটা অপশ্যন পাব ইয়াত চাওক এটা হৈছে UPI এটা আছে ক্ৰেডিট ডেবিট কাৰ্ড এটা আছে ইন্টাৰনেট বেংকিং আপোনালোকে যোনটোতে সুবিধা হয় সেইটোত সিলেক্ট কৰি পেলাই পেমেন্টটো কৰি ল'ব পেমেন্টটো কমপ্লিট হোৱাৰ পিছত এনে ধৰণে এখন এপ্লিকেশন একনলেজমেন্ট জেনেৰেট হ'ব য'ত আপোনালোকে একনলেজমেন্ট নম্বৰ পাব যোনটো দি আপোনালোকে ষ্টেটাস চেক কৰিব পাৰে আৰু 3 দিনৰ ভিতৰত আপোনালোকলৈ মোবাইলত মেছেজ আহিব বা 5 দিনৰ ভিতৰতো আহিব পাৰে কিন্তু 5 দিনৰ ভিতৰত সাকসেস হৈ যায় আপোনালোকৰ সাৰ্টিফাইড কপিখন অনলাইন যোগে ডাউনলোড কৰিব পাৰিব আৰু অনলাইন যোগে কেনেকৈ আপোনালোকে সাৰ্টিফাইড জমাবন্দী কপিখন ডাউনলোড কৰিব তাৰো ভিডিও মই নেক্সট বনাম বন্ধুসকল যদি এই ভিডিওটো চাই ভাল পালে তেন্তে হলে এটা লাইক কৰিব আৰু আগলৈ চাই থাকিব স্মাৰ্ট অসম ধন্যবাদ